এইফালে পুৰা ধুনীয়াকৈ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই ল'লোঁ যাতে আজি ইণ্ডিয়া জিকক আৰু সেয়াই আশা কৰিছোঁ। আপোনালোকেও আশা কৰিছেনে বাৰু? আৰু এইফালে দেখিছেনে একদম পূৰা মাছ চাছ মানে পূৰা ভাজি আছোঁ। আজি ভাতটো সোনকালেই বনাই দিছোঁ যিহেতু পূৰা খেল চাব লাগিব। এইপিনে মোৰ ভজা মেলা হৈ গৈছে আৰু এইপিনে পূৰা যা যোগাৰবোৰ মই কৰি লৈছোঁ ধুনীয়াকৈ। যিহেতু ইণ্ডিয়াত খেল আছে ন, খেলটো চাবই লাগিব। সেয়াই তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন। দেখিছেনে ইণ্ডিয়াত একদম পূৰা ফ্লেছ লৈ পেলাই উৰাবলৈ আৰম্ভ কৰিলেইচোন। খেল আৰম্ভ হোৱাই নাই। কি কৰিছা হে? কি কৰিছা এইবোৰ? আজি ইণ্ডিয়া জিকিব নে কি দেখা? জিকিব? এতিয়া কি আছে? ইণ্ডিয়া আমাৰ এই ফুচুলে চোৱাচোন পুৰা একদম ফুট চুট লৈ এইফালে বাইৰে ধুনীয়াকৈ লৈ আছে একদম ফ্লেছ লৈ এইপিনে একদম খেল পুৰা আৰম্ভ হ'বই এতিয়া আৰু হয়নে? আজি ইণ্ডিয়া জিকিব নে? জিকিলে কি হ'ব? মজা হ'ব আৰু হয়নে? এইফালে একদম পুৰা খেল আৰম্ভ হ'বলৈ বাকী আছে আৰু এই মন নলগাম এইজনৰ এইফালে চাই দিয়ে এইফালে একদম ল'ৰাই কৈ ৰাখিলে চাবচোন ল'ৰাই ছোৱালীয়ে দুয়োটাই মিলাই পেলাই কিবা কৈ দিয়া। আজি খেল আছে নে কি হয়? জিকিব নে? একদম পূৰা পাগল হৈ আছে মাইনা আজি। এইফালে মোৰ খানাও পূৰা অলৰেডি একদম পূৰা হেৰি হৈ গ'ল। এয়া পেটুৰ সৈতে বনাবলৈ বৰ মানে হেৰি কৰি থৈছোঁ। পিঠাগুড়ি ইয়াত তেল দি থোৱা আছে আৰু এইপিনে কি আছে ৰ'ব সেইফালে দেখিছেনে পূৰা মাছৰ জোল একদম কালাৰ চাওকচোন কি ধুনীয়া ৰেডি হৈ আছে নহয়। আৰু এইফালে একদম পূৰা মাছ ফ্ৰাই কৰি থৈছোঁ। এইফালে ভাতৰ প্ৰেছাৰ হুইচেল মাৰিবই আৰু এইপিনে আলু ভাজি চালু ভাজি কিবাকিবি আছে আৰু এয়া একদম পূৰা মাছৰ মাথা চাথা দি দিছোঁ পূৰা জ্বলা ভাজি বেঙেনা। Hello guys, welcome back to our channel. ইউটিউব চেনেল। ছোৱালী পাহৰি গৈছে আজি। এইফালে এইজনা দেখিছেনে? আজি কি আছে জানো? ইণ্ডিয়া ফাইনেল খেল আছে। আজি ভিডিঅ'টো পূৰা ধুনীয়াকৈ ষ্টাৰ্ট কৰি ল'লোঁ। মানে ইণ্ট্ৰ'টো দিয়া হোৱা নাছিলে বাৰু, ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কেতিয়াবাই। এইপিনে মোক খানা পিনাও ধুনীয়াকৈ বনাই আছোঁ যিহেতু আজি পূৰা ইণ্ডিয়া খেল আছে, ধুনীয়াকৈ চাব লাগিব। পূৰা এক্সাইটেড হৈ আছিলোঁ আজি খেলখনৰ বাবে। মানে আজি মানে একদম পূৰা মানে কেনেকুৱা মানে 2টা বজাতো কেতিয়া পাহি এনেকুৱা লাগিছে। আপোনালোকৰ পৰা লাগিছে খেলৰ বিষয়ে ইমান অভিজ্ঞ নহয় যদি, ইমান ভালকৈ নাজানে যদি, কিন্তু ইণ্ডিয়া খেল বুলি ক'লে যিহেতু নিজৰ দেশ মানে কিবা এটা বেলেগ এটা মানে ফিলিংছ এটা হৈ যায় হয়নে নহয় বাৰু ক'বচোন আপোনালোকক। আৰু তাতে মানে একদম পূৰা স্বামী বিৰাট কোহলি আৰু ৰোহিত শৰ্মা বা বুমৰাহ মানে ঢেৰ আৰু এইবোৰ কি গিল চিল মানে একদম কেনেকুৱা এটা এক্সাইটেড হৈ আছে নহয় চাবলৈ। মানে একদম মানে কি ক'ম আৰু ধুনীয়াকৈ ভাত পানী বনাই ল'লোঁ সোনকালে একদম পূৰা। আজি ৰাতিপুৱা সোনকালে উঠিছোঁ পূৰা। মাইনে একদম ধুনীয়াকৈ মাছ চাছ আনি দিলে, একদম পূৰা লোকেল চোকেল আনি দিলে। আজি একদম মানে লোকেল মাছে আজি একদম পূৰা ধুনীয়াকৈ যিহেতু ইণ্ডিয়াত খানা আছে তেনেকৈ ভাত পানী খাব লাগিব। এইফালে বনাই মেলি পূৰা দুইটাই লাগি থাকি একদম বনাই মেলি ৰেডি। ভাত পানী এতিয়া খাই লওঁ। এতিয়া যিহেতু 1টা বাজিব হ'ল। হেৰিতে হ'ল নেকি হা? খেল আৰম্ভ হোৱা নাই বাৰু। আৰু যিহেতু প্ৰগ্ৰেম চগ্ৰেম কিবাকিবি আছে আৰু সেইকাৰণে আজৰি হৈ লৈছোঁ। আপোনালোকে একদম পূৰা আজৰি হৈছেনে নাই হোৱা? খেল চাবলৈ পূৰা এক্সাইটেড হৈ আছে নাই? কমেণ্ট এটা কৰি জনাব। আৰু কোন জিকিব সেয়াও কমেণ্ট এটা। কোন জিকিব মানে ইণ্ডিয়া জিকিব, সেইটো ফাইনেল হয়নে? নিজৰ জেগা মানে দেশখনতো জিকিবই লাগিব। সেয়ে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব। মাছ চাছ ধুনীয়াকৈ ফ্ৰাই কৰি থৈছোঁ। এইফালে একদম ধুনীয়াকৈ কি কালাৰ হৈছে নহয় আজি। মানে এয়া ফুলকবি সৈতে মাছৰ জোল বনাই দিলোঁ আৰু এইফালে একদম পূৰা বৰ বনাই দিলোঁ। মানে এইবোৰ পেটুৰ সৈতে বনাইছোঁ একদম পূৰা পিঠাগুড়ি চিঠাগুড়ি দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাই নাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে একদম পূৰা জ্বলা ভাজি এইপিনে খানা মোৰ ৰেডি হৈ গ'ল। আৰু এইফালে মোৰ কি হৈছে চাই আহোঁগৈ বোলো। এইকেইটাই দেখিছেনে কি অৱস্থা ইহঁতৰ। আৰু এইফালে একদম পূৰা কালাৰ চালাৰ মিলাই লৈছে পূৰা ধুনীয়াকৈ। এইফালে মাইনা ধুনীয়াকৈ বহি আছে আৰু 1:30 বাজিছে আৰু পূৰা ধুনীয়াকৈ আমি খাই বৈ লওঁ যিহেতু একদম ধুনীয়াকৈ খেল চাব লাগিব। এতিয়া ভাত পানী বাঢ়ি লওঁ তেনেহ'লে ব'লক ভাত পানী খোৱা ঠাইত লগ পাই আছোঁ। খেল পূৰা ধমাকা চলি আছে একদম পূৰা ধুনীয়াকৈ 6-4 পূৰা মাৰিছে। চাই মজা লাগিছে। আপোনালোকে খেল চাইছে নাই? একদম পূৰা 6-4 পূৰা মাৰিছে। আমাৰ মনটো বেয়া লাগি গ'ল। মানে ৰোহিত শৰ্মা আউট হৈ গ'ল।
সুমন গিলো বেয়া লাগিছে উপায়তো নাই খেলিবতো লাগিবই ন মানে ভালকৈ খেলক আৰু একদম পূৰা এক্সাইটেড হৈ আছে মানে একদম বুকু ধিপিং ধাপাং মাৰিছে সেইফালে একদম যিমানে বলটো দিলে সিমানে বুকু ধিপিং ধাপাং মাৰি থাকে মানে কি হয় কি নহয় কিন্তু বেয়া লাগিছে আৰু ৰোহিত শৰ্মা হৈ গ'ল উপায়তো নাই ন খেল আৰু তেনেহ'লে চাই যাওঁ পূৰা ধুনীয়াকৈ ভগৱানৰ ওচৰত বন্তি গছিও জ্বলাই ল'লোঁ যাতে মানে আমাৰ ইণ্ডিয়া যি জিকে আৰু মানে বেলেগ ধৰণৰ এক্সাইটেড হৈ আছোঁ ভগৱানকো বিচাৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ নিজৰ দেশখন যাতে জিকে সেয়াই আৰু তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু সেইফালে পূৰা ধুনীয়াকৈ খেল চেল চাই আছোঁ আৰু যিহেতু 6টা গ'ল মন চনবোৰ অকণমান হ'লেও বেয়া লাগিছে যিহেতু মানে আমাৰ নিজৰ দেশৰ কিবা এটা মানে উইকেট চুইকেট হ'লে বেয়া এটা হ'লে মানে মনটো একদম পূৰা কি ক'ম আৰু বুজাব নোৱাৰা এটা অনুভৱ হৈ যায় খেলৰ বিষয়ে মানে খেলৰ খটোও নাজানো কিন্তু মাইনাই সুধি কেইৰাণ হৈছে কি কথা কেইটা উইকেট পৰিছে সেইবোৰ মানে চাব পৰা হ'লোঁ আৰু ধুনীয়াকৈ শিকি ল'লোঁ আৰু 3-4খনমান খেল চাইছোঁ এতিয়ালৈকে ছেমি ফাইনেলৰ পৰা চায়ে আছোঁ একদম ধুনীয়াকৈ তাক সুধি শিকি ল'লোঁ শিকি পেলাই তাক এতিয়া নুসুধাকৈও মই ধুনীয়াকৈ চাব পৰা হৈছোঁ সেইকাৰণে চাই ভাল লাগিছে আমেজ লাগিছে আৰু যিহেতু নিজৰ মানে দেশৰ খেল কিয়নো বেয়া নালাগিব পূৰা একদম পূৰা এক্সাইটেড হৈ আছোঁ মানে আৰু একদম পূৰা জিকাতে বিচাৰিছোঁ ভগৱানৰ ওচৰত মানে এতিয়াও ধুনীয়াকৈ চাকি বন্তি জ্বলাই থৈ আহিছোঁ শেষবাৰৰ বাবে আকৌ বিচাৰিছোঁ মানে ধুনীয়াকৈ আমাৰ নিজৰ দেশখন জিকক আৰু লিখিত এটাকৈ সেইবোৰ মানে আগতে বুজি নাপাওঁ নে এতিয়া সি বুজাই দিলে ধুনীয়াকৈ একদম পূৰা চায়ো ভাল লাগিছে সেয়াই আৰু তেনেহ'লে একদম পূৰা ইণ্ডিয়া জিকক আৰু শেষবাৰৰ বাবে সেয়াই প্ৰাৰ্থনা কৰিছোঁ আৰু লগে ভাগে চাব পৰা হ'লেতো আৰু ভাল আছিলে কিন্তু আমাৰ একদম পূৰা নিজৰ গাঁৱত মোৰ মাহঁতৰ তাত মানে একদম পূৰা নামঘৰত মানে একদম পূৰা স্ক্ৰীণত দেখুৱাই আছে ধুনীয়াকৈ একদম এতিয়া মানে দেখিছোঁ তেনেকৈ আগে ভাগে গম পোৱাহেঁতেন গ'লোহেঁতেন মানে তেনেকৈ চাবলৈ ভাল মানে মন এটা আছিলে লগে ভাগে অকলে চাই থকাতকৈ মানে এনেকুৱা খেলবোৰ মানে লগে ভাগে চাই বেছি চখ লাগে সেয়ে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাবলৈ নাপাহৰিব আৰু কেনেকুৱা পালে সেয়াও কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই চাই যাব এইফালে পূৰা ধুনীয়াকৈ আজি বইল মানে পাতত দিয়া আৰু বইলো নহয় পাতত দিয়া মাছ 2 পিচ একদম ধুনীয়াকৈ পাতত দিছোঁ যিহেতু সকলোৱে খাই থাকে ন আমি আজিলৈকে এইটো ট্ৰাই কৰা নাই আজি প্ৰথমবাৰ ট্ৰাই কৰিছিলোঁ কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে এনেকৈ কেৰাহীতে তেল অকণ ৰিফাইন তেল অকণ সানি কৰি একদম পূৰা ধুনীয়াকৈ দি দিছিলোঁ আৰু ভাপতে সিজি আছিলে ইয়াত মানে নহৰু আদা বিলাহী ধনিয়া সকলো দিয়া হৈছিলে খাই বহুত ভাল লাগিলে পালেঙো দি দিছিলোঁ কেইটামান সেয়াই আৰু Speed goal! হাই গাইজ খেলৰ ওচৰৰ পৰা উঠি আহিলোঁ মানে টিভিটোৰ ওচৰত থাকিলে মানে একদম মূৰটো বেছি একদম মানে বেয়া হৈ আহি থাকে আৰু মানে সঁচাকৈ এনেকৈ বুলি ভবাই নাছিলোঁ যে এনেকুৱা এটা হ'ব বহুত এক্সাইটেড হৈ আছিলোঁ বহুত ৰাতিপুৱাৰ পৰা মানে ইমানেই ৰাতিপুৱা বুলি নহয় মানে ছেমি ফাইনেলৰ পৰা বুলি এনেকুৱাই মানে হেঁপাহত আছিলোঁ একদম ৰাতিপুৱাই শুই উঠি মানে একদম চব কাম বন কৰি আজৰি হৈ লৈছিলোঁ মানে কিজানি দেৰি হ'ব ভাত পানী বনোৱাত এইবোৰ লাগি থাকিলে কিজানি খেল চাবলৈ নাপাম এনেকুৱা এটা এক্সাইটেড হৈ আছিলোঁ কিন্তু চব একদম চেঁচা পানী হৈ গ'ল এনেকুৱা যে খেলিব ভবা নাছিলোঁ সঁচাকৈ কিন্তু খেলত হৰা জিকা থাকিবই তথাপি মানে আশা কৰিব নোৱাৰোঁ আৰু ভগৱানৰ ওপৰতো আজি মোৰ একদম সঁচাকৈ খং উঠিছে মোৰ নিজৰ লাইফততো কিবা বিচাৰিলেতো নিদিয়ে আনকি দেশখনৰ কাটিকে মানে একদম বাবে কিবা এটা একদম ধুনীয়াকৈ বিচাৰিলোঁ সেইটোও ভগৱানে নিদিলে মানে মোৰ আজি ভগৱানৰ ওপৰতে খং উঠি গৈছে মানে উপায় নাই খং কৰিনো কি লাভ হ'ব এইফালে মানে মাইনাৰ ওচৰতেতো যাবই নোৱাৰি সেইফালে ভাত খাবানি বুলি সুধিলোঁ সেই কোনোবা যায় গালি চালি খাই হৈছোঁ মানে এইবোৰতো আজি মাতিবই নোৱাৰি আৰু কি হয় দেখা যাব সেইকাৰণে ভাগিটা খাই লওঁগৈ আৰু যিহেতু মানে আনে টুপিটো মুখৰ আগৰ পৰা কাঢ়ি লৈ গ'লে আৰু বেয়া লাগিব হয় নহয় ভাত পানী খাবলৈ মন নাযাব এতিয়াই খাবলৈ চাবলৈ মন নোযোৱা মানে এই কি ক'ম আৰু মানে ভোক ৰহি গ'ল আৰু কিবা হ'ব যে খাই পেলাই একদম ভৰাই থৈছোঁ এনেকুৱা লাগি গৈছে সেইকাৰণে কিবাকিবি মানে ভাতটো খাই লওঁগৈ খাই পেলাই তাকো বাঢ়ি দিওঁগৈ সেইবোৰ খাই লওক আৰু পিছত আৰু খংটো দি আহি থাকিব সেইবাবে ধুনীয়াকৈ খাই বৈ লওঁ যিহেতু হৰাটো নিশ্চিতই হৈ গৈছে হয় নাই
উইকেটো নাপালে হেৰিও নাপালে তাহাঁতি মানে ইমানেই ধুনীয়া ফিল্ডিং কৰিছিলে আমাৰ 4-6 মৰাটো দূৰে কথা ৰানটো মাৰিবলৈও মানে চিন্তা হৈ গৈছিলে 1-2 ৰানটো আৰু উইকেট পেলাই আছিলে আমাৰ যে ইণ্ডিয়া যে উইকেট 3টাতে আৰু স্তব্ধ হ'ল কি কোফা লাগিলে মানে নাযায় আৰু সেইকাৰণে মাথা চাথা বেয়া হৈ গৈছেগৈ আৰু বেয়া হোৱাৰ আগতে ভাতকেইটাকে খাই লওঁ পেট পূজাটো কৰি লওঁ যিহেতু ভাতকেইটা বনাই মেলি থৈছোঁ আৰু ভোকতটো থাকিবই নোৱাৰি হয় নে নহয় সেয়ে ভিডিঅ'টো আজি ৰাখি দিওঁ আৰু মানে কি ক'ম আৰু ভিডিঅ'টো যিটো উৎসাহত মানে জিকাহেঁতেন ধামাকাকৈ একদম পূৰা ঘৰৰ ফালে গ'লোহেঁতেন তাত যিহেতু গাঁৱৰ মানুহে একেলগে একদম ধুনীয়াকৈ ফূৰ্তিকৈ একদম চাই আছে হয় নাই একেলগে চোৱা মজাটো বেলেগ বুম ফুটকৈ ধুনীয়াকৈ ল'ৰাবোৰে পূৰা উৎসাহত চাই আছিলে কিন্তু এতিয়াতো আৰু হেৰি হ'ব এতিয়া আধা আধি চাগে ঘৰলৈ উভতি গ'লগৈ যিহেতু খেল এনেকুৱাই হৈ গ'ল সেইবাবে ধুনীয়াকৈ মানে ভিডিঅ' কৰি লাভ নাই আৰু ইমানতে ভিডিঅ'টো ৰাখি দিওঁ যদি ভিডিঅ'টো ভাল লাগিলে মানে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু সেয়াই আজি মোৰ ভাগৰ ছাবস্ক্ৰাইবটোকে কৰি দিব আৰু তেতিয়াই মনটো অকণমান ভাল লাগিব হয় নে নহয় এনেই মনটো বেয়া লাগি আছে সেয়ে তেনেহ'লে আজিলৈ বাই বাই আহোঁ